তোক কেছ পইচা দিম বুলি কৈছি সেইটো কথা তই পুলিচ কেছ দিম বুলি কোৱা নাই নহয় আচ্ছা 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 ইস ইস আচ্ছা তাৰপিছত মিডল দে কৈছে বোলে চাল্লা সি মোক ভালকে বুজাই দিবা নলাক কথাটো তাকেতো বুজালেতো এইটো ঘটনাই নহতে তইও বিনা কাৰণত দৌৰিব নালাগে এইটো প্ৰণৱ দাক এতিয়া মই ধন্যবাদ দিছোঁ প্ৰণৱ দাই বুজাই দিছে কথাটো হাত চাপৰি চবৰে এটা বঢ়িয়া মই মিডল দাক কৈছোঁ মই বোলে কেছ দিয়া নাই পুলিচ কেছ নহয় ভাই কেছ পইচাহে দিছোঁ সেইটোকে সি ভুল বুজাবুজি মোক খেদি আহিছে সেইটো মাৰিবৰ কাৰণে সম্ভাৱ্য এটা বিপদৰ পৰা প্ৰণৱে তোক বচালে গতিকে প্ৰণৱকো আমি ধন্যবাদ দিছোঁ ন ধন্যবাদ তাৰপিছত এটা কি হৈছে আজিকালিতো সংসাৰ কৰাৰ পিছত চব কি হয় 1-2 বছৰৰ পিছত সংসাৰ টেঙা হৈ যায় সেইটো হয় মিঠা ফলটো টেঙা হৈ যায় মিঠাত মানে পোকে ধৰে মানে যেনেকৈ আমবিলাকত যেনেকৈ পোক ধৰি মানে গোটেই ভিতৰখন ফোপোলা হৈ যায় তাৰপিছত মই আজি ভাত খাই আছিলোঁ দেই ভাত খাই আছোঁ ঘনীয়ে ভাত আনি দিছে ধুনীয়াকৈ ৰৌ মাছ আৰু ঔটেঙা বাপৰে বঢ়িয়া বঢ়িয়া শুনিলেই জিভাৰ পানী পৰে খাম খাই আছোঁ হঠাৎ এটা পালোঁ শিল আইঅ দাঁতটো খিৰখিৰাই গৈছে মই ক'লো হেৰি কি ক'লোঁ হেৰি কি হ'ল আপুনি চাউলকেইটা ভালকৈ বাচিব নোৱাৰে ইমান শিল কেৰেক কেৰেক ভাত খাব নোৱাৰি আপোনাৰ চকুকেইটা এনেই দিছে ভগৱানে দুটা চকুত তলকে দুটা চকু এনেই দিছি চাউলকেইটা ভালকৈ বাচিব নোৱাৰে তাক মোক কি কৈছে জানিছে নাই হেৰি আপোনাকো 32টা দাঁত এনেই দিছি এটা শিলো চুবাই খাব নোৱাৰে বাপ্পা হ'ব আৰু বঢ়িয়া 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 ঠিক আছে ধন্যবাদ আজি এইখিনি পিছত বাৰু আৰু মই স্ক্ৰিপ্ট লৈ বনাওঁ